হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল কলকাতা ট্ৰিপৰ তৃতীয়টো খণ্ডত আজি আমি আহিছোঁ ভিক্টৰিয়া মেমৰিয়েল চাবলৈকে। আচলতে কলকাতাত যিমানকেইটা মনুমেণ্ট আছে তাৰে ভিতৰত সবাতোকৈ ফেমাছ মনুমেণ্টকেইটাৰ ভিতৰত এটা হৈছে ভিক্টৰিয়া মেমৰিয়েল। যিমান মানুহ কলকাতাত আহে সকলোৱে এই মেমৰিয়েলটো দৰ্শন কৰে আৰু এই মেমৰিয়েলটোৰ নিজা এটা ইতিহাস আছে। লগতে এই ভিক্টৰিয়া মেমৰিয়েলত আপোনালোকে ভাৰতৰ ইতিহাসৰ লগত জড়িত বহুত বস্তু দেখা পাব আৰু সেইবোৰ আপোনালোকক দেখাই আছোঁ। যেতিয়া ভিক্টৰিয়া মেমৰিয়েল আপোনালোকে আহিব, এয়া চাওক ভিক্টৰিয়া মেমৰিয়েল আৰু সন্মুখত এই মহাৰাণী ভিক্টৰিয়াৰ এটা মূৰ্তি বনাই থোৱা আছে। আচলতে এই মহাৰাণী ভিক্টৰিয়াৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতি সজীৱ কৰি ৰখাৰ কাৰণে এই ভিক্টৰিয়া মেমৰিয়েলটো নিৰ্মাণ কৰা হৈছিল। আচলতে হৈছিলে কি, যিহেতু চাওক মহাৰাণী ভিক্টৰিয়া সেইগৰাকী মহাৰাণী আছিল যিয়ে 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ আছিল, সেই বিদ্ৰোহৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা সকলো ক্ষমতা তেওঁৰ নিজৰ অধীনলৈকে লৈ গৈছিল। আৰু যিহেতু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈ মহাৰাণী অলপ উদাৰ আছিলে, গতিকে আমাৰ ভাৰতৰ মানুহখিনি, বিশেষকৈ কলকাতা অঞ্চলৰ মানুহখিনি তেওঁক বহুত বেছি ভাল পাইছিলে। আৰু সেই সময়ত আপোনালোকে নিশ্চয় জানে যে সেই সময়ত ব্ৰিটিছসকলৰ শাসনৰ মেইন ৰাজধানী আছিল কলকাতা। গতিকে সেই সময়ত কি মহাৰাণী ভিক্টৰিয়া এটা ভাল মানুহৰ মাজত তেওঁৰ এটা ভাল প্ৰতিচ্ছবি এটা আছিলে। আৰু সেইকাৰণে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত এই ভিক্টৰিয়া মেমৰিয়েলখন গঠন কৰা এই ভিক্টৰিয়া মেমৰিয়েল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু সিদ্ধান্তটো ক'ত লৈছিল? কলকাতা টাউন হলত এখন মিটিং হৈছিল আৰু সেই মিটিংখনত এই সিদ্ধান্তটো লোৱা হৈছিলে। ভিক্টৰিয়া মেমৰিয়েলৰ ভিতৰত প্ৰৱেশ কৰিয়ে পোনপ্ৰথমতে আপোনালোকে মহাৰাণী ভিক্টৰিয়াৰ আৰু এটা মূৰ্তি পাব থিয় হৈ থকা। লগতে ইয়াৰ চাৰিওপিনে থকা শ্বেল্ফবোৰত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আছে, বিশেষকৈ ভাৰতৰ বিভিন্ন ৰজা মহাৰাজাই ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ, লগতে ক্ৰান্তিকাৰীসকলে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ, লগতে ব্ৰিটিছে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ, এই সকলোবোৰ বস্তু ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে। আৰু এইবোৰ দেখিলে আপোনালোকে গম পাব যে সেই সময়ত যুদ্ধবোৰ কেনেকুৱাকৈ হৈছিলে, সেই সময়ত সকলোবোৰ বস্তু কেনেকুৱাকৈ হৈছিলে। এয়া চাওক, ইয়াত এটা ভাল বস্তু আছে, এইটো চাওক গদা। আমি গদাৰ বিষয়ে পাই থাকোঁ, ৰামায়ণত বিশেষকৈ গদাৰ ব্যৱহাৰৰ কথা বহুত কোৱা হয়। সেই গদা কেনেকুৱা এতিয়ালৈকেতো আমি আচলতে টিভিতে দেখি আছিলোঁ। যদি গদা ভালদৰে চাব খোজে সেইটো হৈছে এই তলতে এই দুটা যে আছে, এই দুটা হৈছে গদা। এতিয়া গদা চদা চালোঁ। এতিয়া হৈছে সেই ব্ৰিটিছসকলৰ নৌসেনাৰ তোপ চোৱাৰ পাল, আৰু এইটো হৈছে নৌসেনাত জাহাজত ব্যৱহাৰ কৰা তোপ। আৰু আপোনালোকে নিশ্চয় জানে যে ব্ৰিটিছে ভাৰতত শাসন কৰাৰ ক্ষেত্ৰত নৌসেনাৰ কিমান বেছি গুৰুত্ব আছিলে। আৰু এই মানুহজন হৈছে ৰবাৰ্ট ক্লাইভ। সেইজন মানুহ যিয়ে পলাশী যুদ্ধত জয়লাভ কৰিছিলে বংগৰ নবাবৰ বিৰুদ্ধে। আৰু ইয়াত পলাশী যুদ্ধৰ বিষয়ে সকলোবোৰ বস্তু ডিটেইলছত দিয়া আছে। কেৱল ওপৰত এখন গ্লাছ দিয়া আছে, যাৰ ফলত মোবাইলত বহুত ভালকৈ বস্তুবোৰ অহা নাই, ৰিফ্লেক্ট হৈ আছে। ইয়াত পলাশী যুদ্ধত কেনেকৈ প্লেনিং হৈছিলে, কেনেকৈ বেটেল ফৰ্মেশ্যন আছিলে, সেই গোটেইখিনি বস্তু ইয়াত আছে, আপোনালোকে চাব পাৰে। কিমান ভালদৰে আহিছে আৰু ধৰিব পৰা নাই মই, কিন্তু সেয়ে আৰু উপায় নাই। আৰু এয়া পলাশী যুদ্ধৰ বিষয়ে অলপ লিখা আছে, একদম সাৰাংশ এটা, একদম কম ৱৰ্ডত লিখা আছে, চাব পাৰে। এতিয়া পলাশী যুদ্ধ চালোঁ। এতিয়া ইয়াত আছে বহুত কেইখন আপুৰুগীয়া গ্ৰন্থ ইয়াত আছে। এই গ্ৰন্থকেইখন আপোনালোকে চাব পাৰে। ইয়াৰ ভিতৰত চবতকৈ ফেমাছ গ্ৰন্থকেইখনৰ ভিতৰত এখন হৈছে দাৰা চিকোৱে যিখন মঞ্জুমেল বেহৰিন নামৰ কিতাপ লিখিছিলে, সেই কিতাপখনো ইয়াত আছে। আৰু সেনেকৈ বিভিন্ন ধৰণৰ গ্ৰন্থ আছে। দিয়ক লবা সেই জমি, বেলেগ বেলেগ কিতাপ আছে ইয়াত। আৰু এইখন হৈছে পবিত্ৰ পুৰাণ। এইখন হৈছে ভাগৱত মহাপুৰাণ। এইবোৰ সাঁচিপাতত সেই কৰা আছে। চব কিছুমান ঐতিহাসিক সেইৰ ফটো আছে আৰু তাৰ বিষয়ে লিখা আছে, চাব পাৰে আপোনালোকে, পঢ়ি চাব পাৰে। যদি আৰু আপোনালোকে অলপ ইংলিছ পঢ়িবই নাজানে, এতিয়া কি কৰিম আৰু মই। ঠিক আছে, আৰু এক্সপ্লেইন কৰি দিম পাছত ভইচ অভাৰত যদি লাগে, বাট এইখিনি আৰু। ভিক্টৰিয়া মেমৰিয়েলৰ এই অংশটোত ভাৰতৰ যিবোৰ সমাজ সংস্কাৰক আছিল, বিশেষকৈ ব্ৰিটিছসকল অহাৰ পিছত
যেতিয়া লাহে লাহে ভাৰতত যেতিয়া সমাজ সংস্কাৰৰ কাম আৰম্ভ হৈছিলে আৰু বিভিন্ন ধৰণৰ সমাজ সংস্কাৰক আহিছিলে তেওঁলোকক ইয়াত দেখুওৱা হৈছে। এয়া চাওক স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ লগত ইয়াত বিভিন্ন ধৰণৰ সমাজ সংস্কাৰক আৰু দেখুওৱা হৈছে। তাতে লগা হ'লে অৰবিন্দ ঘোষেই হওক বা আপোনাৰ বাল গংগাধৰ তিলকেই হওক বা সুভাষ চন্দ্ৰ বসুলৈকে এই সকলোবোৰক ইয়াত দেখুওৱা হৈছে। আপোনালোকে চাব পাৰে। নেতাজী সুভাষ চন্দ্ৰ বসু, যাক মই হিৰো বুলি ভাবোঁ। দ্য ৰিয়েল মেন বিহাইণ্ড ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল, ইণ্ডিয়ান ফ্ৰীডম। এতিয়া মই গৈ আছোঁ ওপৰৰ গেলাৰীত। এয়া চাব পাৰে আমাৰ চব বিপ্লৱীসকলৰ সেই দিয়া আছে। চাওক, আৰু ইয়াত যিখিনি মানুহৰ সেই ফটো আছে, যিখিনি প্ৰতিচ্ছবি আছে, সেই ছবিসকলৰ বা এই বিপ্লৱীসকলৰ তেওঁলোক বেছিভাগ গৰম দলৰ মানুহ আছিল। গৰম দল মানে যেতিয়া আপোনালোকে ভাৰতৰ স্বাধীনতা যেতিয়া পঢ়িছে তেতিয়াহ'লে দুটা পন্থা আছে, এটা হৈছে গৰম পন্থা, এটা হৈছে নৰম পন্থা। তেওঁলোক বেছিভাগ গৰম পন্থাত দি আছিলে, যিয়ে অস্ত্ৰ লৈ ব্ৰিটিছক খেদিব খুজিছিলে, যেনে আমাৰ ভগত সিং। তো তেতিয়াহ'লে ওপৰত আহি পাইছোঁ, চাওক কেনেকুৱা কথা। ইয়াৰ পৰা চাওক বাহিৰৰ দৃশ্য। আমাৰ লক্ষিত নোহোৱা হ'ল, নহ'লে ইয়াত ফটো এখন উঠিলে থাম্বনেইল ভাল হ'ল। মোৰ হিচাপত ভিক্টৰিয়া মেম'ৰিয়েলত সবাতোকৈ চাব লগা বস্তুখিনি আছে এই গেলাৰী পাৰ্কটোত। এই আপোনালোকে চাব পাৰে বন্দে মাতৰম যিটো গান লিখা হৈছিলে, সেই গানটো আচল যিটো কপি সেইটো আছে। লগত ইয়াত এটা ভাল বস্তু লিখিছে, আপোনালোকে চাব পাৰে ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ লিখিছে। ইণ্ডিয়ান ষ্ট্ৰাগল অফ ইণ্ডিপেণ্ডেঞ্চ লিখা নাই, কিন্তু আপোনালোকে চাব পাৰে এইটো ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ। কাৰণ ইয়াত মুখ্যতঃ যিখিনি গৰম দলৰ মানুহ আছে তেওঁলোকক হেৰি কৰা হৈছিল। আৰু এয়া হৈছে বিৰছা মুণ্ডা। বিৰছা মুণ্ডাৰ বিষয়ে আপোনালোকৰ বহুতে কিজানি নাজানে। মই এওঁৰ বিষয়ে বহুত বেছি নকওঁ, আপোনালোকে এবাৰ নিজে পঢ়ি চাব বিৰছা মুণ্ডা কোন হয় আৰু তেওঁৰ ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা কি আছিলে, সেইটো এবাৰ আপোনালোকে পঢ়ি চাব। আৰু এইখন হৈছে ফেমাছ পেপাৰ অভিনৱ ভাৰতৰ কাট আউট। এই অভিনৱ ভাৰতখন আপোনালোকে যিসকলে নাজানে তেওঁলোকক কৈ দিওঁ, বীৰ সাভাৰকাৰে এই অভিনৱ ভাৰতখন সম্পাদনা কৰিছিল আৰু তেওঁ ইয়াৰ এডিটৰ আছিল আৰু তেওঁ এনেকৈ প্ৰকাশ কৰিছিলে। আৰু অভিনৱ ভাৰতখন এনে এখন পেপাৰ আছিলে যিখনে 1904 চনৰ পৰা 1910 চনৰ মানলৈকে সেই সময়খিনিত যিমানখিনি গৰম দলৰ মানুহ আছিলে সেইখিনিৰ যিখিনি বাৰ্তা আছিলে বা ভাৰতৰ জাতীয়তাবাদৰ যিখিনি বাৰ্তা আছিলে সেইখিনি বহন কৰিছিলে বা সেই নেৰেটিভটোতে মানে অভিনৱ ভাৰতৰ দ্বাৰা চলিছিলে। আৰু এয়া আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ দস্তাবেজ, একদম অথেণ্টিক বস্তুখিনি, যে সেই সময়ত বিভিন্ন ধৰণৰ ঘটনা ঘটিছিল, দিল্লী বম ব্লাষ্ট হৈছিলে, কিবা হৈছিলে, সেই সকলোবোৰ বস্তু আপোনালোকে চাব পাৰে। এইটো আলিপুৰ বম ব্লাষ্ট, ইয়াত FIR-খনো আছে আৰু পেপাৰৰ কাট আউটো আছে। একদম অৰিজিন FIR-খন ইয়াত আছে। মানে ইয়াত আহিলে না আপোনালোকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ একদম অৰিজিন বস্তুখিনি দেখা পাব, যিবোৰ ডকুমেণ্টেড আছে সেই বস্তুবোৰ আপোনালোকে দেখা পাব। এয়া চাওক ফ্ৰীডম ফাইটাৰবোৰ, এয়া চাওক, ইয়াৰ এইখন হৈছে এইটো ক্ষুদিৰাম বসু। আপোনালোকে চাব পাৰে ক্ষুদিৰাম বসুক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিলে তাৰে ফটো, আৰু তাৰে লগত তেওঁ যিখন FIR-ৰ এগেইনষ্টত তেওঁক গ্ৰেপ্তাৰ কৰিছিলে সেই FIR-খন আছে। আৰু এইটো দিল্লী বম ব্লাষ্টৰ বিষয়ে আছে। তাতে কি হৈছিলে, দিল্লীত যিটো বম ব্লাষ্ট হৈছিলে তাৰে কাৰণে কি কৰিছিলে ব্ৰিটিছ চৰকাৰে 1 লাখ টকাৰ সেই কৰিছিলে, ৰিৱাৰ্ড ঘোষণা কৰিছিলে, যাই তাৰে মানুহখিনিক ধৰি দিব পাৰে। গতিকে ভাবক এইটো কিমান ডাঙৰ ইনচিডেণ্ট আছিলে। তো এইবোৰ বস্তু ইয়াত আছে। সেইকাৰণে মই কওঁ যে যদি আপোনালোকে ভিক্টৰিয়া মেম'ৰিয়েল আহিছে আৰু বাহিৰে চাই গৈছে আৰু ওপৰত আপোনালোকে উঠা নাই, এই গেলাৰীত অহা নাই, তেতিয়াহ'লে আপোনালোকে একো চোৱা নাই। এয়া চাওক, এইবোৰ মানে এটা চেপ্টাৰ হয় হিষ্ট্ৰীৰ, আপোনালোকে ভাবি চাইছেনে? আৰু এইকেইখন হৈছে ভাৰতৰ জাতীয় পতাকা। আমাৰ ভাৰতৰ জাতীয় পতাকা কেনেকৈ ইভলভ হৈছে সেই গোটেইখিনি ইয়াত দেখা পাব আপোনালোকে। আজি আমি যিখন জাতীয় পতাকা দেখোঁ সেই জাতীয় পতাকাখনৰ আগতে বহুত কেইখন পতাকা বনিছিলে, যাৰ তলত একগোট হৈ পিনে ভাৰতীয়সকলে আন্দোলন কৰিছিলে। আৰু এয়া বিভিন্ন বীৰাংগনাৰ কথা আছে ইয়াত, আপোনালোকে চাব পাৰে স্বাধীনতা আন্দোলনত মানে নিজৰ বলিদান দিয়া বীৰাংগনাসকল। আৰু এই পতাকাখন
এই পতাকাখন আপোনালোকে চাব পাৰে মাজত যঁতৰৰ চিন থকা এই পতাকাখনৰ ছিগনিফিকেণ্ট ভাৰতৰ স্বাধীনতা আন্দোলনত কিমান সেইটো বুজাব লগা নাই এইখন আছিলে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা যিখনৰ তলত গোটেই ভাৰত একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিলে আৰু আমি কি পাইছিলোঁ স্বাধীনতা পাইছিলোঁ আৰু এই পেপাৰ কেইখন চাওক এইখন পেপাৰ দেখিছেনে এইখন হৈছে নেশ্যনেল হেৰাল্ড এই পেপাৰখন জৱাহৰলাল নেহৰুৱে ষ্টাৰ্ট কৰিছিলে পণ্ডিত জৱাহৰলাল নেহৰুৱে ষ্টাৰ্ট কৰিছিলে আৰু এই পেপাৰখন এখন জাতীয়তাবাদী পেপাৰ আছিলে যিয়ে আমাৰ জাতীয়তাবাদী যিটো নেৰেটিভ আছে সেইটো প্ৰচাৰ কৰিছিলে লগতে এই পেপাৰখনৰ আৰু এটা বস্তু হৈছে আপোনালোকে বহুতে কিজানি গম পায় যে ৰাহুল গান্ধীৰ এগেইনষ্টত এটা কেছ চলি আছে নেশ্যনেল হেৰাল্ড কেছ সেই নেশ্যনেল হেৰাল্ড কেছ যে চলি আছে ৰাহুল গান্ধীৰ ওপৰত সেই কেছটো হৈছে এই পেপাৰখনৰ মালিকীস্বত্ব লোৱাৰ নামত হোৱা কিবা কি বুলি কয় এইটো কাৰাপশ্যনৰ কেছ এটা ৰাহুল গান্ধীৰ এগেইনষ্টত চলি আছে আৰু ৰাহুল গান্ধী বৰ্তমান সময়ত সেই কেছটোৰ পৰা মানে বৰি হোৱা নাই সেই কেছটোৰ পৰা মানে তেওঁ হেৰি হোৱা নাই জিকা নাই কেছটো তেওঁ এতিয়াও জামিনতহে আছে আৰু এইখন হৈছে আমাৰ ভাৰত স্বাধীন হোৱাৰ দিনাৰ ফটো যোনদিনা পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ আকাশত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল এয়া আপোনালোকে চাব পাৰে চেলুলাৰ জেল কালাপানী এটা সময়ত কোৱা আছিলে যে ভাৰতৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিল তেওঁলোকে ফাঁচিকো ভয় কৰা নাছিল কিন্তু এইখনক ভয় কৰিছিল কাৰণ মাতৃভূমিৰ পৰা দূৰত নি তাতে মৰায় মানুহখিনিয়ে তেতিয়া আন্দামানক আমাৰ ভাৰতৰ অংশ হিচাপে তেতিয়াও আমাৰ হেৰি কৰা নাছিলে কাৰণ তেতিয়া ভাৰতৰ কনচেপ্টটো বেলেগ আছিলে আমাৰ সেই সময়ৰ কথা আছিলে বাকী এয়া চাব পাৰে এইখনো চেলুলাৰ জেলৰে প্ৰতিচ্ছবি হয় চাওক আপোনালোকে এইটো হৈছে INA সুভাষ চন্দ্ৰ বসুৰ ফেমাছ INA ইণ্ডিয়ান নেশ্যনেল আৰ্মি মই গোটেই ভাৰতৰ যেতিয়া স্বাধীনতা আন্দোলনৰ গোটেই প্ৰকৰণখিনি পঢ়োঁ মোক যদি কোনোবা এজন মানুহে চবতকৈ বেছি প্ৰভাৱিত কৰে সেইটো হৈছে সুভাষ চন্দ্ৰ বসু যাওঁ এতিয়া হ'ল এইখিনি গোটেইখিনি চালোঁ আৰু আচলতে ইয়াত পূৰা দিন এটা লৈ যদি আপোনালোকে আহে তেতিয়া আপুনি গোটেই দিনটো চাব পাৰিব ইয়াত বহুতখিনি কথাই আছে গোটেইখিনি আপোনালোকে গম পাব কিন্তু টাইম অলপ কম আমাৰ গতিকে ইমানখিনি পঢ়ি চোৱা নহ'ল বা ইমান বুজোৱা নহ'ল বাকী ভিডিঅ'টো হৈছে আপোনালোকে পঢ়ি চাব পাৰিব ভিডিঅ'ৰ পৰাই কলিকতাৰ লগত আৰু বেলেগ একো দেখাব লগা নাছিলে এইখিনিয়ে মানে গৈছিলোঁ ইণ্ডিয়ান যিটো মিউজিয়াম আছিল তাতে গৈছিলোঁ কিন্তু তাত মোবাইলেদি ভিডিঅ'গ্ৰাফী এলাউ কৰে কিন্তু 5,900 টকা দিব লাগে মই বোলো ইমান পইচাটো নাই তো সেইকাৰণে তাতে ভিডিঅ'গ্ৰাফী কৰা নহ'ল তাতে এটা মামি আছে যিটো চবতকৈ আকৰ্ষণীয় বস্তু আপোনালোকে যদি চায় বিভিন্ন বস্তু আছে ভালকৈ যদি টাইম লৈ চায় আপোনালোকে তাতে বহুত বস্তু পাব আমাৰ মানে কেছটো কি হৈছে আমি টাইম সিমান নাছিলে ভাগৰো ধৰি আছিলোঁ তো গোটেইখিনি বস্তু আমাৰ ভালকৈ চোৱা হোৱা নাই তথাপিও বহুতখিনি বস্তু আছে আগত বাকী আমাৰ অসমৰ উকিয়ামৰ কিবা উকিয়ামৰ কিবা এটা শিলৰ সেই এটা আছে সেইবোৰ বস্তু আছে বাৰু ইয়াতো এইবোৰ আপোনালোকে চাব পাৰিব বাকী এতিয়া তাৰ পৰা আমি গ'লোঁ হোটেলত খানা চানা খাই আমাৰ যিহেতু কলকাতাত মাত্ৰ আমি এদিনেই আছিলোঁ এতিয়া আমি ঘৰমুৱা হৈছোঁ এতিয়া আমি কি কৰিছোঁ সিহঁত ট্ৰেইনত উঠিছোঁ মই একদম ওপৰৰ বগীত আজি এচিটো বেছি দিয়া আছে সেইকাৰণে ঠাণ্ডা কম্বল চম্বল উৰি লৈছোঁ এতিয়া শুই যাই থাকিম আৰু তো আজিৰ ব্লগটো বাছ এইখিনি বাই